हेलो बंधुসকল ट्रेनर পৰা নামিলো এতিয়া আগ্ৰা যোৱাৰ কাৰণে তাজমহল চাবলৈ যাম দিল্লীৰ পৰা আহিলো এখন ট্ৰেনতে আহিলো বহুত ভিৰ আছিল মানুহৰ ৰেলৱে ষ্টেচন ইয়াৰ পৰা আমি বাহিৰত ওলাই যাম তাৰপিছত কেনেকৈ যায় কৈ আছো সকলোবোৰ ডিটেইলছ তো ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব তো তাজমহল দূৰৰ পৰা নামটো যিমান সুন্দৰ যিমান দূৰৰ পৰা দেখিবলৈ ধুনীয়া ফটোত আমি যি দেখোঁ ইমান ধুনীয়া ফটোত তো আসলতে অৰিজিনেলি ইমান ধুনীয়া লাগেনে তো বলক আজি আমি অৰিজিনেলি চাওঁ আসলতে ইমান ধুনীয়া হয়নে নহয় এয়া ইমান ধুনীয়া লাগেনে নালাগে তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনিও চাই থাকক তো বন্ধুসকল এয়া ষ্টেচনৰ বাহিৰৰ দৃশ্য এয়া ষ্টেচনৰ বাহিৰত আমি আগ্ৰা ষ্টেচন এইটো তো ইয়াৰ পৰা ওলাই ইয়াতে বাছ পাই যাব বাছ লাগি আছে টেক্সি ষ্টেণ্ড আছে তো দাম বাগেৰা কৈ আছোঁ সকলোবোৰ কৈ আছোঁ তো ইয়াৰ ফটো অলপ উঠি লওঁ আৰু হয় নে নহয় ঘূৰিবলৈ আহিছোঁ পেটত লৈ আছোঁ দেখি না পেটটো কি অফ কৰি থৈ দিছোঁ ইয়াতে অলপ চুটটোৰ হয় তাৰমানে অলপ সেইকাৰণে অলপ ঠিক ঠাক ৰাখিব লাগিব বস্তুবিলাক তো ফটো উঠি আছোঁ এতিয়া জনাই আছোঁ সকলো ভিডিঅ'টো চাই থাকিব আমি অটো লৈ ল'লোঁ অটোত গৈ আছোঁ ষ্টেচনৰ পৰা তাজমহললৈকে 100 টকা দিব লাগিব 100 টকা দিব লাগিব তো তাজমহল যোৱা ৰাস্তাটো এনেকুৱা চাই লওক তো দোস্ত আহি তাজমহল পালোঁ আৰু মোটামুটি তো এনে আৰু বেগ চেগ দাঙি কেনে যাই আছোঁ আৰু কি কৰিব আৰু বহুত জেগা ঘূৰি আছোঁ না ইফালে তো এই সামনে দেখাই দিছে আৰু এইবিলাক চব ফতেহপুৰী মছজিদ এইটো মছজিদ হয় এতিয়া টিকেট কাটিব লাগিব টিকেটটো কাটি লওঁ এইটো টিকেট বুকিং চেণ্টাৰ ইয়াতে সন্মুখতে টিকেট ঘৰ আছে টিকেটটো কাটি লওঁ এই মানুহ বহুত লম্বা লাইন তো ইয়াতে অনলাইন বুকিং কৰিব খুজিছিলোঁ ইয়াতে অনলাইন কৰিব পাৰি কিন্তু অনলাইনটো এতিয়া বন্ধ আছে মানে কি স্কেনাৰটো হোৱা নাই কাম কৰা নাই খবৰে কৰা নাই মোৰ নহ'ল তো এনেদৰে ভিতৰত সোমাই যাব তাৰপিছত কিন্তু সব আর কোড কাম করে এক জায়গাতে তো কাম করে এইটো ইন্ডিয়া হয় ওই লাইনত লাগিছোঁ টিকেট কাটাৰ কাৰণে টিকেটটো কাটি লওঁ বাৰু তো ভিতৰলৈ এণ্ট্ৰি কৰিম এতিয়া তো এই বেডিংবিলাক থৈ যাব লাগিব বেডিং লৈ ঘূৰি আছোঁ না এই বেডিংটো থৈ যাব লাগিব ওজন বেছি কিমান ঘূৰিম আৰু তো ইয়াতে থৈ যাওঁ এইটো এতে সামান জমা দিয়া ঘৰে তো দোস্ত এটা হকিকত চাওক আৰু তাৰমানে মিছা কথা চাওক ইয়াতে লেখা আছে ব্লক ৰুমত 1 টকাও বস্তু দিব নালাগে পইচা দিব নালাগে হা লকাৰ সুবিধাই নিঃশুল্কে কৃপয়া ভুগতান না কৰে মতলব পইচা দিব নালাগে 1 টকা আপুনি এনাই ৰাখিব ইয়াতে কিন্তু সম্পূৰ্ণ মিছা ইয়াতে আমি জমা কৰিব গৈছিলোঁ ইয়াৰ তাৰমানে চিকিউৰিটিয়ে কৈছে ইয়াতে জমা নাৰাখে তো আমাক আগলৈকে পঠাই দিলে এইফালে আগলৈকে পঠাই দিলে তো তাত এটা বেগত 20 টকা কৰি লৈছে আৰু ইয়াতে নিঃশুল্ক লিখা আছে এইবিলাক মিছা কিন্তু আপোনালোকে প্ৰচাৰ কৰিব লাগে আমি যেনেকৈ ভিডিঅ'টো ঢালি দিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব লাগে এইবিলাক কথা তাকে আগতে যাই তাৰমানে ৰেছপন্স পায় ভিডিঅ'বিলাক তো যে নহওক আমি এতিয়া এইফালেৰে এনেকৈ সোমাম ভিতৰত এইফালেৰে সোমাই যাম তো যাই আছোঁ এতিয়া ভিতৰলৈ বুলি ভিতৰত পোৱাই নাই এতিয়ালৈকে ভাগৰে লাগি গ'ল এতিয়া ইমান টাইপ তাৰমানে ঘূৰি ঘূৰি এই লাইন চাওকচোন মানুহৰ লাইন ইমান লাইন আৰু লগাব পাৰি না ইয়াৰ কি হ'ব
আমাৰ ৰদালি একদম পুৰা বুলি বুলি আহি আছে চশমা লগে মানে বিদেশী টুৰিষ্ট দেখিছে না দুনিয়াভৰ বিদেশী টুৰিষ্ট আহিছে একদম এইবিলাক যিমান আছে এই চাইডত পুৰা বিদেশী টুৰিষ্ট কিন্তু ৰ'দটো বহুত বেছি সেইকাৰণে তাৰমানে চকু চাপ মাৰি ধৰে একদম দেখুৱাই আছোঁ সোমাই আহিলোঁ এইটোৰে আৰু সোমাই আহি এইটোৱে তাজমহল হেল্ল' এই তাজমহল যাই আছোঁ এতিয়া ওচৰত চাই দিয়ক ভিডিঅ'টো তো আমি ৰদালিক লৈ এনেকৈ ভিডিঅ' বনাই আছোঁ আপোনালোকক তাজমহল দেখাই আছোঁ দূৰৰ পৰা এতিয়া ওচৰত যাম আৰু চাওঁ ৰদালি বাকে চাওঁ এই হয়নে কেনে লাগিছে ঘূৰি কিনে ভাল লাগছে না আমি তাজমহল চাইছোঁ মানুহ একদম ফটো উঠাতে ভিৰ একদম পুৰা চব ফটো চব ফটো উঠাই মানে পুৰা ভিৰ আৰু এওঁলোকে ফটো উঠাই দিয়ে তো 6 পিচ ফটোত 300 টকা লয় যে নহওক আমি এতিয়া আগলৈকে যাওঁ এয়াই তাজমহল তাজমহল মমতাজৰ স্মৃতিত শ্বাহজাহানে বনোৱা তাজমহল আৰু আমিও আমাৰ স্মৃতিত ঘূৰা দিলোঁ আৰু তাজমহল দেখাই দিলোঁ আমাৰ ৰদালিকো মেডামকো মানুহ বহুত এইবিলাক চাউথ ইণ্ডিয়াৰ পূৰা টুপি লগাই আহিছে গ্ৰুপ বনাই আহিছে একেলগে গৰম বহুত লাগিছে না পানী খেতি দেখি এনেকুৱা লাগিছে গুৱাহে ধুওঁ নেকি ইয়াতে বাগৰি গা ধুবাৰে মন গৈছে এইখিনি পানীত যে নহওক তাজমহল চাওক গা পিছত ধুম এনেকুৱা তাজমহল আৰু ভিতৰত গ'লে ইয়াতে টিকেট কাটিব লাগিব 200 টকা ল'লে টিকেট কাটিলে একদম ভিতৰত যাব পাৰিব এই ঘৰটোৰ যিটো মডেল যিটো ষ্টাইল এইটো সেই লালকিল্লাৰ দৰে পিছৰ ফালৰ ঘৰটো তাজমহলৰো ষ্টাইলটো একে খালি মালটো বেলেগেই আৰু এইটো বগা আৰু চমক তাৰমানে চমক মাৰি থাকে কিন্তু সেইটো আৰু তাৰ লালকিল্লা আৰু এইটো একেই বস্তুবিলাক চব একে যে নহওক ভিডিঅ'টো চাই দিয়ক তাজমহলৰ ভিডিঅ' কষ্ট হয় এইবিলাক ঘূৰিব ফুৰিব আহিলে বহুত কষ্ট হয় কি কৰিব আৰু চালোঁ আৰু মন আছিলে চাবৰ তো মই চোৱাৰ লগে লগে আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ চাই আছে যদি তো এনেদৰে তাজমহলৰ কাষেৰে সেইটো নদী বৈ গৈছে এইটো একদম নদী বৈ গৈছে এইটো সীমা আৰু এইটো তাজমহলৰ কাষত পানী একদম লেতেৰা পানী কিন্তু ক'লা পানী একদম এইটো নদী বৈ গৈছে তাজমহল এই চুই চালোঁ আৰু তাজমহল এইটো চব তাজমহল তো আমি অহাৰ আগতে বৰালে ভাল হৈছে তাজমহলত এইটো বৰাল তো বন্ধুসকল তাজমহল দেখিলে এয়াই তাজমহল
আমিও দেখিলোঁ, আপোনালোকেও চাব ভিডিঅ'টো চালে, আৰু যদি চালে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই, আৰু লাইক কৰি দিব। তাজমহল, এইফালে এইবিলাক ভৱন কিবা কানি। তো তাজমহলৰ ভিতৰত কি আছে তাকো অলপ দেখুৱালোঁ। এটা মাজাৰ আছে, তাৰপিছত আৰু সেই ভিতৰত এতিয়া কাচৰা ভৰি আছে। সেইবিলাক যিবিলাক টাইলছ টুইলছ ভাঙা ভুঙা চব ভিতৰত সোমাই থৈ দিছে। মানুহজন থাকে যিহেতু এনেই পৰি থাকে আৰু। তো এনেকুৱাই আৰু, দূৰৰ পৰা যিমান শুৱনি, ভিতৰত আহিলে সিমান কিন্তু শুৱনি নহয়। তাজমহলটো বাছ দেখিবলৈ ধুনীয়া দূৰৰ পৰা, বাকী ইমান হেৰি নহয় আৰু। যে নহওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ বহুত কষ্ট হৈছে ভিডিঅ' বনাওঁতে। তো আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অ'কে, বাই বাই তাজমহল।